নলবাৰী জিলাৰ ঘগ্ৰাপাৰত স্থাপন হ'ব লগা এখন বাৰৰ বিতৰ্ক আজিও অব্যাহত আছে। ঘগ্ৰাপাৰ তামুলপুৰ পথৰ দাঁতিৰ পৰা প্ৰায় 100 মিটাৰ পূৰ্বে স্থাপন হ'ব লগা উক্ত বাৰখনৰ সন্দৰ্ভত 29 জুলাইত নলবাৰী আবকাৰী অধীক্ষক সঞ্জীৱ শইকীয়া আৰু ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া নন্দিতা হাজৰিকাই এক ৰাজহুৱা শুনানি গ্ৰহণ কৰিছিল। এই শুনানিত স্থানীয় একাংশ ৰাইজে উক্ত স্থানত বাৰখন স্থাপনৰ বিৰোধিতা কৰিছিল। লক্ষণীয়ভাৱে উক্ত শুনানি একপক্ষীয় হোৱা বুলি বাৰখনৰ অনুজ্ঞাপত্ৰধাৰী জগদীশ দাসে 2 আগষ্ট তাৰিখে নলবাৰী জিলাৰ উপায়ুক্ত আৰু আবকাৰী অধীক্ষকক পুনৰ শুনানি গ্ৰহণ কৰাৰ বাবে আবেদন প্ৰেৰণ কৰিছিল। উক্ত আবেদনৰ ভিত্তিত আজি ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দ্বিতীয় পৰ্যায়ৰ শুনানি গ্ৰহণ হৈ যায়। উক্ত শুনানিত ঘগ্ৰাপাৰৰ বিভিন্ন স্তৰৰ ৰাইজে অংশগ্ৰহণ কৰি বাৰখনৰ স্থাপনৰ সপক্ষে মত পোষণ কৰে। লগতে এই বাৰখন স্থাপন হ'লে কিছু সংখ্যক নিবনুৱাই সংস্থাপন পাব বুলি শুনানিত ব্যক্ত কৰা হয়। একাংশ ৰাইজে জনোৱা মতে বাৰখন এই স্থানত হ'লে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে পৰিৱেশ বিনষ্ট হোৱাৰ কথাও ব্যক্ত কৰে। এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা উপায়ুক্ত গৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়েহে লক্ষণীয় হ'ব। সমস্যা হৈ আছে, এইটো আমাৰ হৈ আছে, আমাৰ 3জনৰ ক্ষেত্ৰত হৈছে। এতিয়া সেইটো কেনেকৈ এতিয়া চল্ভ কৰিব পাৰি, তেওঁলোকে বেলেগ জেগাতো গুচি যাব পাৰিব, একো নাই। আমাৰতো লাইচেঞ্চটো কেঞ্চেলেশ্যন নহয়, তেওঁ বেলেগ জেগা বিচাৰিব লাগিব। লোকেশ্যনটো চেঞ্জ হ'ব? চেঞ্জ হ'ব পাৰে, লোকেশ্যন চেঞ্জ হ'ব পাৰে। যদি আপত্তি থাকে লোকেশ্যন চেঞ্জ কৰিব পাৰে। আমি যদি তেওঁ কওঁ বোলে তুমি বেলেগ জেগা এটুকুৰা চোৱা য'ত মানুহৰ আপত্তি নাই। নলবাৰীৰ পৰা পাৰ্থজিৎ বৰ্মন ৰিপৰ্টাৰ অসম।